উলুটা হৈছে এনেকে এনেকে এনে দেখা মই দেখাই দিছোঁ এনেকে চোৱা এনেকে চোৱা এনেকে মই চাইছোঁ Hello everyone, মোৰ অন্যটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আজি আছো বাইদেউহঁতৰ ঘৰত আৰু এফালে বাইদেউহঁত বুটলি আছে একদম ফ্ৰেছ সবজি একদম বাৰীৰ পিয়ৰ সবজি খেতি সব একে হল নেকি বিছনাত এফালে মাও লাগি গৈছে সবজি বুটলিবলৈ কি পালে এইখিনি ফ্ৰেঞ্চবিন কিনিছো ইমানখিনি হল বাইদেউ কি চিঙি আছে মূলা ঘৰতে খাই আছো এটা কি নুলাইছে নেকি নুলাবানো কি বন্ধাকবি মানে যি পাই সব লৈছে আৰু জোৰ লগাকে যা চিঙিয়ে দিমি যা উখালি বাইদেউ নোৱাৰিব নে উখালিবলৈ অমিতা আপুনি লাগি থাকক লাই শাক বকলি ওলকবি আৰু এইফালে ভিন্দহঁত ধৰি আছে মাছ আৰু এয়া হ'ল বাইদেউহঁতৰ ঘৰৰ পিছফাল আৰু ইয়াতে ভিন্দহঁত আৰু লগৰ কেইবাজন মিলি মানে মাছ ধৰি আছে আৰু এইফালে চাব পাৰিছে ইমান গাল মাছ আৰু ইয়াৰ পৰাই আমি এজনী লৈ যাম ডাঙৰজনীয়ে লৈ যাম বুলি ভাবিছোঁ আৰু ভিন্দু কৈছে মানে ডাঙৰজনী লৈ যাবলৈ এতিয়া আমি ভাত খাই বাইদেউহঁতৰ ঘৰৰ পৰা যাবলৈ ওলাইছোঁ ঘৰলৈ আৰু এইফালে সব বস্তু ভৰোৱা হ'ল ৱেট জোখা হৈছে 93 হ'ল সেঞ্চুৰী হৈ যাম আৰু 7 কেজি লাগে চাওঁ মই জুখি চাওঁ মোৰ ধন্যবাদ 93 আছে মই জুখি চাওঁ কিমান 50 কেজি 50 Yes. তো দেতা আহিছো ওলাইছ দতে এতিয়া আমি যাওঁ আৰু হয় নাই বাই বাই দতেও দিছে বাই বাই দাদা নাযায় তুমি এইফালে আহিবা ৰবা কম্বল আছে এইবোৰ লগত লৈ লওঁ যে কালি গৰমত এখন ঠাণ্ডা লাগি আছিলে সেইকাৰণে লৈছিলোঁ আকৌ গৰমত তাল লৈ চাল নহয় মানে এচিটো চলাই দিয়ে না মোৰ মানে ঠাণ্ডা লাগে তো সেইকাৰণে মই মানে চাদৰটো লৈয়ে বহো চিবেল লগাই লবি দাদা বাই কৈ দিয়া দাদা বাই কৈ দিয়া দাদা বাই বাই নাই বাই গ্লাছ লগাই ল গৈছো যাওঁ দেই যাওঁ আৰু এতিয়া মিষ্টাৰে গাড়ীত মানে পানী ভৰাই আছে আমি আধা ৰাস্তাত আহি পালোঁ আৰু মানে গ্লাছবোৰ ইমানেই লেতেৰা হ'ল আৰু মানে চফা কৰিবলৈ পানীয়ে নাইকিয়া হৈ গ'ল তো আমি মানে ঘৰ পাওঁ মানে সন্ধিয়া হৈ যাব তাৰ কাৰণে মানে এতিয়া গ্লাছবোৰতো চফা কৰিব লাগিব সেইকাৰণে মানে পানী ভৰাই লৈছে হৈ গ'ল
मलाई लोन ब्याक सलमानको डोनर म पैसाको गोलमाल बाँडिजेको ओनर म साँच्चीकै भनेको कुरो सुन्दा फेरि ठट्टा लाग्छ ইফালে আমি আহি পাই গ'লো আমাৰ মাকুম 4 দিনৰ মূৰত আৰু মিষ্টাৰে গৈছে সেই দোকানলৈ চিপছ আনিবলৈ দেৱৰাজে আমনি কৰি আছে আৰু এতিয়া পাবেগৈ আৰু ঘৰত ন ধনা চিপছ খাবা আৰু এইফালে এতিয়া আমি আহি পালোঁ ঘৰ আৰু বাইদেৱে দিয়া শাক পাচলি এইবোৰ ঘৰৰ আৰু সেয়া ভিন্দো দিয়া ইমান ডাঙৰ মাছ আৰু শ'ল মাছ এইটো মানে এতিয়া নিমখ দি থৈছে মায়ে তাজা পুখুৰীৰ পৰা অনা একদম ফ্ৰেছ মাছ আৰু এইটো মানে এতিয়া কাটিব মায়ে আৰু এইটো এটা ভাত বনাবলৈ লৈ অহা হ'ল হেৰিৰ পৰা আশ্ৰমৰ পৰা মাছখিনি ফ্ৰাই কৰি আলু আৰু বিলাহীৰ লগত এখন চব্জি বনাই লৈছোঁ আৰু আজি ভিডিঅ' ইমানে বাই বাই